ক'ব পাৰিব নাম পৰিচয়টো কৈ লওক মোৰ নাম হৈছে কণপিতু বৰুৱা। মই গাঁও হৈছে খাৰণী জান, থানা গহপুৰ গহপুৰ। অঁ মই মানে এই ছাৰ পৰা এই বস্তুটো লোৱাৰ পিছত মোৰ ছোৱালীৰ কাৰণে লৈছিলোঁ, ভিটামিন কাৰণেও হ'ল আৰু তেওঁ যিখিনি শক্তি নাছিলে সেই শক্তিখিনি এতিয়া বৰ্তমান ঠিকেই হৈছে। লেলাটিটো আছিলে, লেলাটিটো অলপ কমতিয়ে হৈ আছে বৰ্তমান, এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, কিন্তু ভাবিছোঁ ক্লিয়াৰ হ'ব আৰু। আগতকৈ ভাল ৰিজাল্ট পাইছে? আগতকৈ ৰিজাল্টটো বেয়া নহয় বাৰু, সম্পূৰ্ণ হ'বগৈ লাগে আৰু ভালেই হ'বগৈ। এতিয়ালৈকে এটা খাইছে ন? এটাই খাইছোঁ বৰ্তমান। এতিয়া ৰাইজক আপুনি কিবা ক'ব? ভাল মেছেজ। ৰাইজে এইটো বস্তু ল'লে মোৰ কাৰণে এতিয়া বৰ্তমান ভাল পাইছোঁ যে ৰাইজেও ল'ব পাৰে। হয়, ৰাইজেও ল'ব বুলি মই আশা কৰিছোঁ। এইটো বৰ্তমান মোৰ ছোৱালী সুস্থ পুষ্ট হৈ গৈছে, হয়, দৌৰা ধাপা আৰামত কৰিছে, খোৱাটো ভাল খাদ্য স্বাস্থ্যটো ভাল হৈছে তাৰ আগতকৈ? আগতকৈ স্বাস্থ্যটো ভাল হৈছে। লৰা ঢাপা কৰে, মাত বোলো পাপা মা কোৱাটো কয়, হয়, আহ বুলি কয়, ব বুলি কয়। কেইবছৰ হৈছে তাই? এতিয়া আপোনাৰ 3 বছৰ, এই এপ্ৰিল মাহ গ'লে 3 বছৰ 4 মাহ। ঠিক আছে, থেংক ইউ।